আপোনজনক হেৰুৱাই কান্দোনত ভাঙি পৰিছে আমাৰ সকলোৰে মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ মণিবৌ। হয় বন্ধু বান্ধৱীসকল, মণিবৌৰ মৰমৰ ককায়েকজন আৰু আমাৰ মাজত নাই। তেখেতে এটি বিশেষ পোষ্ট, আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে, অহাকালি আৰু পৰহিলৈ যি মোৰ অনুষ্ঠান আছিল মই তাত উপস্থিত থাকিব নোৱাৰিম, যিহেতু আমাৰ অতি মৰমৰ বসুদা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। সেয়ে দুখে বাৰুকৈ দুখত পেলাইছে। বসুদাৰ প্ৰতি আপোনাৰ মণিৰ এই সামান্য ত্যাগ। মই অহা 3 দিন কোনো অনুষ্ঠান আদিত উপস্থিত নাথাকোঁ, মোক কোনেও ভুল নুবুজিব। মৰ্মাহিত হৈছোঁ, শেষ মুহূৰ্তত আপোনাক দেখা দিব নোৱাৰাৰ বাবে দুখিত। আপুনি মোৰ বেয়া সময়ত লগ দিছিল, এয়া মোৰ দায়িত্ব আপোনাৰ বাবে। লিখি শেষ কৰিব নোৱাৰিম। বেয়া দিনত সাহস দিছিল আপুনি। ভাল মনৰ মানুহবোৰ কিয় সোনকালে যায়গৈ। আপোনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। বসুদা বিদায় বুলি কৈ এটি বিশেষ আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। সঁচাকৈ আমাৰ মাজৰ পৰা বৰ সোনকালে আমাৰ মৰমৰ অভিনেতা বসুমতাৰী ছাৰ আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ আত্মাৰ যাতে শান্তি পাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।